আবৃত্তিৰ কবিতাৰ শিৰোনাম আজিকালি এনেই সকলোতে আউল লাগে। কবি ৰুমি দত্ত। আজিকালি এনেই সকলোতে আউল লাগে। যিমানেই আউল নলগাকৈ কৰিব বিচাৰোঁ, কৰবাত নহয় কৰবাত য'ত লাগেই দেখো নাই। মই বাৰু তই শিকোৱা কামবোৰ নিখুঁতকৈ শিকিব পৰা নাছিলোঁ নেকি অ'? সেইখন ঘৰত থাকোঁতে সকলোৱে দেখোন মোক লখিমী ছোৱালী বুলি শলাগ লৈ তত নাপাইছিল। ইয়াত দেখোন কৰবাত নহয় কৰবাত আঁসোৱাহ ওলায়েই। যিমানেই পৰিপাটিকৈ নকৰোঁ কিয়, খোজে প্ৰতি দেখোন ভুল হৈ যায়। বেলি নোলাওঁতেই মই চোতাল ওলাওঁ, কোনেও পাতি নেৰোঁতেই বাঢ়িব নটাওঁ। তথাপিও দেখোন আই, এলেহুৱা বহি খাব বিচৰাৰহে নাম পাওঁ। আই, সকলোৰে ভালপোৱাবোৰ চকু ৰাখোঁতে ৰাখোঁতে নিজৰ ভাল লগাবোৰ মই পাহৰিয়েই গ'লোঁ। জাননে আই, তোৰ ঘৰত নাখাওঁ বুলি আপত্তি কৰা আঞ্জাখনতো আজিকালি সোৱাদ পোৱা হ'লোঁ। ডাঙৰ মাছৰ টুকুৰাটো আগতেই বাছি লোৱা মইজনীয়ে এতিয়া আই অ', সকলোকে খুৱাই শাক দাইল ঢুকালে নিমখেৰে এমুঠি খাই উঠি যাব পৰা হ'লোঁ। আই, কোনো কথাতে আজিকালি মই ঠেহ নধৰোঁ, মুখ নুফন্দাওঁ। তথাপিও কিয় জানো মই তেওঁলোকৰ যিজনীৰ সমান মৰম কোনোদিন নাপাওঁ। কেতিয়াবা দুখ লাগে জানো আই, তথাপি চকুলোবোৰ লুকুৱাই ৰাখোঁ। মোৰ চকু পানী ওলালে হেনো মই সৰু সৰু কথাতে অভিনয় কৰি ঘৰলৈ অশান্তিহে আনো। মই কান্দিলে ঘৰত হেনো কুলক্ষণি লাগে। মোৰ চকু পানীবোৰে অমংগল মাতে। আই, বোৱাৰী সাজ পিন্ধাৰ পৰা মইচোন হহাটো দূৰৰে কথা, কান্দিবলৈও অধিকাৰ নোপোৱা হ'লোঁ। নাহিবি অ' আই, মোক চাবলৈ নাহিবি। তহঁত আহিলে মোৰ তহঁতৰ আগত কণমইনাজনী হ'বলৈ মন যাব। ভুলতে যদি কেনেবাকৈ পাহৰি যাওঁ আই, মই যে আগৰ জীয়ৰীজনী নহয়। তহঁত যোৱাৰ পিছত মোক কথাৰেই ঠেকেচি মাৰিব। নালাগে আই, নাহিবি তহঁত। আজিকালি এনেই সকলোতে আউল লাগে মোৰ। তহঁত আহিলে মোৰ কামহে বাঢ়িব। ধন্যবাদ।